নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এডভান্স আসাম ইউটিউব চেনেলত আজি আপোনালোকৰ বাবে পুনৰ লৈ আছো পাঁচটা আচৰিত ধৰণৰ প্ৰশ্ন আৰু উত্তৰ গতিকে ভিডিঅটো নিশ্চয় শেষলৈকে চাই থাকিব যোৱাবাৰৰ প্ৰশ্ন আছিল পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ সুন্দৰবন অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ তেতিয়াকচোন আজিৰ ভিডিঅটো আৰম্ভ কৰো এক নম্বৰ প্ৰশ্নটো হৈছে ৰাম মন্দিৰত যেটো ঘণ্টা লগোৱা হ'ব তাৰ ওজন কিমান আৰু তাৰ শব্দ কিমান দূৰলৈকে শুনা পোৱা যাব আপুনি জানেনে আৰু এনে ধৰণৰ বহুকেইটা তথ্য আছে গতিকে ভিডিঅটো নিশ্চয় শেষলৈকে চাই থাকিব ইয়াৰ উত্তৰটো হৈছে ৰাম মন্দিৰত যেটো ঘণ্টা লগোৱা হ'ব তাৰ ওজন প্ৰায় 2100 কেজি আৰু তাৰ শব্দ 15 পৰা 20 কিলোমিটাৰ আঁতৰলৈকে শুনা পোৱা যাব দুই নম্বৰ প্ৰশ্নটো হৈছে নাসায়ে ব্যৱহাৰ কৰা ইন্টাৰনেটৰ স্পীড কিমান আপুনি জানেনে আৰু আপুনি ব্যৱহাৰ কৰি থকা ইন্টাৰনেটৰ স্পীড কিমান কমেন্ট কৰি জনাবচোন ইয়াৰ উত্তৰটো হৈছে নাসায়ে ব্যৱহাৰ কৰা ইন্টাৰনেটৰ স্পীড প্ৰতি সেকেণ্ডত 91 গিগাবাইট তিন নম্বৰ প্ৰশ্নটো হৈছে এজন মানুহে কিমান দিন পৰ্যন্ত নোহোৱাকৈ থাকিব পাৰে আপুনি কিমান দিনলৈকে নোহোৱাকৈ আছে বাৰু কমেন্ট কৰি জনাবচোন ইয়াৰ উত্তৰটো হৈছে এজন মানুহে 11 দিন পৰ্যন্ত নোহোৱাকৈ থাকিব পাৰে তাতকৈ বেছি নোহোৱাকৈ থাকিলে মৃত্যুমুখত পৰিব পাৰে চাৰি নম্বৰ প্ৰশ্নটো হৈছে আমি খোৱা বস্তু জিভাত পৰাৰ কিমান সময়ৰ পাছত সোৱাদ অনুভৱ কৰো আপুনি জানেনে প্ৰশ্নটোৰ কেটা ভাল লাগিলে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব আৰু কোনটো তথ্য বেছি ভাল লাগিলে নিশ্চয় কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো হৈছে আমি খোৱা বস্তু জিভাত পৰাৰ 0.0015 সেকেন্ড সময়ৰ পাছত সোৱাদ অনুভৱ কৰো পাঁচ নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে ছোৱালীৰ কোন পাঁচটা গোপন ইচ্ছা কাৰোৰে আগত প্ৰকাশ নকৰে আপুনি জানেনে সকলোৱে জনাটো আৱশ্যক বুলি মই ভাবো আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব কথাতে কয় নহয় ছোৱালীৰ মনৰ কথা ঈশ্বৰেও বুজিব নোৱাৰে কিন্তু প্ৰায়বোৰ ছোৱালীৰ মনৰ হাবজতা মিলাই কিছুমান কথা জানিব পাৰি হেবোৰ হল এক নম্বৰটো হৈছে প্ৰায়বোৰ ছোৱালীয়ে আনে প্ৰশংসা কৰাটো বিচাৰে যেটো কাৰোৰে আগত প্ৰকাশ নকৰে দুই নম্বৰটো হৈছে প্ৰায়বোৰ ছোৱালীয়ে তেওঁৰ ভালপোৱা জনে তেওঁৰ ইচ্ছা আকাংক্ষাবোৰ নোকোৱাকে জনাটো বিচাৰে তিন নম্বৰটো হৈছে প্ৰায়বোৰ ছোৱালীয়ে তেওঁৰ ঘনিষ্ঠ বান্ধৱীজনী ধুনীয়া হলে ঈৰ্ষা কৰে চাৰি নম্বৰটো হৈছে প্ৰায়বোৰ ছোৱালীয়ে বিয়াৰ পাছত যৌথ পৰিয়ালৰ হলনি স্বামীৰ হৈতে অকলে থাকিব ইচ্ছা কৰে সকলোৱে নহয় কিন্তু
আৰু 5 নম্বৰটো হৈছে প্ৰায়বোৰ ছোৱালীয়ে তেওঁৰ প্ৰতি সকলোৱে আকৰ্ষিত হোৱাটো বিচাৰে আপোনালোকৰ বাবে এইটো প্ৰশ্ন জিভা থকা সত্ত্বেও কোনবিধ প্ৰাণী বোবা উত্তৰটো কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ